1 ফুটত দিব লাগিব 1 ফুটত ইমানটো সাইজৰে এটো 1 ফুটত এটো যেটো খানি বুলি কও আমি হয় এটো 4 ফুট এটা মানে 4 ফুটত এটা নলা খানিব লাগিব পাটি পাটি নহয় পাটি নহয় এটো খান্দি হয় 4 ফুট মানে 4 ফুটত এটা নলা দিব লাগিব সেই নলাটোত পানী হলে মানে সেই নলাটোত বাগৰি যাব যদি পানীটো আদাৰ ভিতৰত যদি পানীটো জমা হয় তেতিয়া সোনকালে আদাটো গলি যাব পানীটো থাকিব না লাগিব আদা ভেটিটো নমস্কাৰ প্ৰণৱ অলৰাউণ্ডাৰ চেনেলৰ সকলো দৰ্শককে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো আজি মই এডখৰ ঠাইত আহিছিলো আদা নিবৰ কাৰণে আদা খেতিৰ কাৰণে ইয়াতে আহি দেখিলো যথেষ্ট আদা খেতি কৰে আৰু সেই দেখিয়ে মোৰ ভিডিও এটা বনাই দিবলৈ মন গল আপোনাৰ হ'বলৈ যাতে আপোনালোকেও যদি এনেকুৱা সময়কণত যদিহে আপোনালোকৰ মাটি জাগা এনে আছে তেনেহলে আপোনালোকেও এনে ধৰণে আদা খেতি কৰিব পাৰিব মই যিজন ব্যক্তিৰ ওচৰলৈ আহিছিলো আদা নিবৰ কাৰণে তেখেতে বহু বছৰ ধৰি আদা খেতি কৰি আছে মই জানিব পাৰিছো জানিব পৰা মতে তেখেতে বহু বছৰ ধৰি আদা খেতি কৰি আছে তেখেত এজন আদা খেতিৰ ওপৰত যথেষ্ট জ্ঞান থকা হয় আৰু সেইবুলি মই আপোনালোকৰ সহায়ৰ কাৰণে এটা ভিডিও বনাম বুলি ভাবিলো গতিকে তেখেতে আমাক আদা দিলে আমি আদা ললো অলপ 50 কেজি আমি আদা লৈছো আমিও খেতি কৰিম বুলি আৰু তেখেতে আমাক কিছু কথা ক'লে আৰু তেখেতে কি আপোনালোকক পৰামৰ্শ দিব কেনেদৰে খেতি কৰিব পাৰে আপোনালোকে আদা খেতি তাৰ ওপৰত কিছু কথা ক'ব মই তেখেতৰ লগত কথা অলপ পাতিবলৈ চেষ্টা কৰিছো কি পদ্ধতিৰে আদা খেতি কৰিব পাৰে আৰু কেনেদৰে আদা খেতি কৰি লাভজনক হ'ব পাৰে তাৰ ওপৰত ক'ব কি দৰৱ ব্যৱহাৰ কৰিব লাগে কেনেদৰে কৰিলে লাভ হয় বেছি কোনটো সময়ত কৰিব পাৰে সেই বিষয়ে আপোনালোকক ক'ব আপোনাৰ সম্পূৰ্ণ পৰিচয়টো জনাই দিবচোন মোৰ নাম গুণা বৰুৱা কাকজান গাঁও আপোনাৰ ডাক কাছমাৰী ডিস্ট্ৰিক্ট গোলাঘাট হয় আপুনি যেহেতু বহুত যথেষ্ট আদা খেতি কৰিছে মই আপুনি দেখুৱা মতেতো যথেষ্টখিনিয়ে আৰু ইফালেও দেখুৱালে থৈ দিছে এনেকৈ এ দেখিছে এনেকৈ দম কৰি ৰাখিছে আৰু বাকি অন্য জেগাতো থৈ দিয়া আছে আপুনি কিমান বছৰৰ পৰা আদা খেতি কৰি আছে মোৰ প্ৰায় 25 বছৰ হৈ গ'ল আদা খেতি কৰা আপুনি কিমান মান কৰে খেতি আদা এবছৰ 3 বিঘা কৰিছিলো 3 বিঘাত আপুনি কিমান উৎপাদন কৰে 3 বিঘাত এইবাৰ মানে 50 কুইণ্টেল আদা ওলাইছিল আপুনি 3 বিঘাত এনে কিমান মান দিব লাগে কিমান কুইণ্টেল ৰোৱা হয় বিঘাত আমি 4 কুইণ্টেল 3-4 ভিতৰত দিওঁ 3-4 ভিতৰত 3 কুইণ্টেল 4 কুইণ্টেল ভিতৰত আমি আদাটো লগাও আদা খেতি নে কিমান সময় কোনটো সময়ত আদা খেতি কৰিলে বেছি লাভজনক হয় আদাটো মানে ধৰি লওক এতিয়া আপোনাৰ মাৰ্চ মাহতে শেষ কৰিব লাগে মাৰ্চ মাহত মানে এতিয়া সিজনটো ধৰি লওক সিজনটো কিমান দিনলৈকে ৰুব পাৰে এইটো মাৰ্চ এপ্ৰিললৈকে ৰুব পাৰিব মাৰ্চ এপ্ৰিললৈকে আৰু কিমান বছৰত আদাটো উঠাব পাৰে ৰোৱাৰ পিছত আদাটো হ'ল এইটো বছৰীয়া খেতি বছৰীয়া হ'লেও আপোনাৰ মাজত উঠাব পাৰে আদাটো যদি আদাটো অলপমান গেলিবেল হৈছে তেতিয়া আদাটো আপোনাৰ মানে ভাদ মাহত উঠাই দিব পাৰে আৰু এনে সাধাৰণতে কিমান দিনলৈকে থলে বেছি লাভ হয় থলে মানে আপোনাৰ এই মাৰ্চ জানুৱাৰী ফেব্ৰুৱাৰীত আপুনি উঠাব পাৰিব মানে আদাটো জানুৱাৰীতে মেচিউৰিটি হৈ যায় আদাটো কিছুমানে আদাটো মানে উঠাই গ'লে আদাটো শুকাই যায় উঠাই দিলে মানে সেইটো কাৰণে মানে অলপ মানে ৰেট চাই কিছুমানে উঠাই পেলাই আকৌ ধৰি লওক মাৰ্চত লগাবলৈ আৰম্ভ কৰি দিয়ে তেনেকুৱা আৰু আদাটো ধৰি লওক এতিয়া কৰি থাকে কিছু লোকে আদা খেতি কৰি লাভো হয় কিছু লোকে অলপ লোকচানো পৰিব লগা হয় কিছুমান আদা গেলি যায় যদি আদাটো গেলি যায় তেতিয়া কেনে ধৰণৰ দৰৱ ব্যৱহাৰ কৰিব পৰা যায় আদাটো গেলি গ'লে সেইটো মানে ভেঁকুৰি লাগে মানে বেলাইট লাগে বেলাইটটোত কিন্তু আমি আগতে বহুত দৰৱ দিছিলোঁ জৈৱিকো দিছিলোঁ মানে ৰাসায়নিক দৰৱটো দিছিলোঁ কিন্তু একো কাম নহয় এতিয়া চালো আদা মানে বেলাইটত একো কাম নহয় যদি পোক লাগে তো মজা খোৱা এটা থুই পোক বুলি কয় সেই থুই পোকটো আপোনাৰ আমি এটা দৰৱ দিওঁ সেই দৰৱটো দিলে মানে সেই মজা খোৱা থুই পোকটো শেষ হৈ যায় কিন্তু হেৰি বেলাইটটো সেইটো মানে ভেঁকুৰ লগাটো শেষ নহয় যদি তেনেকৈ ভেঁকুৰ লাগি যায় তেতিয়া উঠাই দিয়া ভাল হয় নেকি উঠাই দিব লাগিব সেইটো ভেঁকুৰ লাগিলে উঠাই দিব লাগিব কিবা এটা উঠাই দিলে মানে পাব আৰু খৰচটা ওলাই যাব নহলে আপোনাৰ মানে একো নাথাকিব আৰু চব এফালৰ পৰা মানে একদম শেষ হৈ যাব আৰু ভেঁকুৰ লাগি যদি সেইটো নলগা কৰিবলৈ আগতে কেনে ধৰণৰ আমি মানে ব্যৱস্থা ল'ব লাগিব যদি সেইটো নলগা কৰিবৰ কাৰণে আগতে মানে আমাৰ এই এগ্ৰিকালচাৰৰ পৰা কৈছিলে এই এডিও আহি আমাৰ ইয়াত ফিল্ডত আহি কৈছিলে যে এনেকে আপোনালোকে আদাটো শোধন কৰিব লাগিব আমি এণ্ডোফিল দি আপোনাৰ 20 মিনিট পানীত ডুবাই থবলৈ দিয়ে আমি তেনেকে কৰি চালো
কিন্তু একো ফলৱতী নহ'ল। আপুনি এতিয়া আপোনাৰ পদ্ধতিৰে আপুনি কেনেকেদৰে কৰে? যদি আপোনাৰ আদাত যদি গেলি যায় তেতিয়া আপুনি কি কৰে? গেলাটো আমি একোৱে নকৰোঁ এতিয়া মানে আমি আৰু ধৰি লওক 1 মাহ আগতে আমি পলাও মাৰি থওঁ। পলাও মাৰি পেলাই মাটিটো ধৰি লওক 15 দিনমান পেলাই থওঁ। তাৰপৰা পিছত আকৌ ধৰি লওক ৰত মাৰি হিৰ মাৰি মানে 1 মাহ ভিতৰত মানে পলাও মৰাৰ পৰা 1 মাহৰ ভিতৰত আমি আদাটো লগাই দিওঁ আৰু। তেনেকে কৰিলে মানে আদাটোৰ বহুতখিনি মানে ছেফ হৈ থাকে। ছেফ হৈ থাকে। ছেফ মানে সেইটো ক'ব নোৱাৰি, কেতিয়াবা কিছুমান বতৰৰ কথা। এইবাৰ অলপ খৰাং বতৰ আছিলে যে, সেইটো কাৰণে বেমাৰটো কম লাগিছিলে। বৰষুণটো যদি আগত হৈ গ'লহেঁতেন মানে গেলি যোৱা চান্স আছিলে। এইবাৰ বৰষুণটো খুব কম, সেইটো কাৰণে গেলাটো এবাৰ কম হৈছে। এতিয়া আদাটো মই আপোনাৰ পৰা ললো, আৰু মই এতিয়া লোৱাৰ পিছত কেনেকে আদাটো ৰুম, মানে ৰোৱাৰ অলপ পদ্ধতিটো দেখুৱাব নেকি? অলপ ইয়াৰ পৰা আদালৈ কিমানটো ডিষ্টেঞ্চত ৰুব লাগিব, কিমান পৰিমাণৰ আদাটো দিব লাগিব? ভাঙি পেলাই দেখুৱাই দিম। আদাটো এনেকে ভাঙি ল'ব লাগিব, এনেকে ভাঙিব লাগিব। ভাঙি 1 ফুটত দিব লাগিব। 1 ফুটত ইমানটো চাইজৰ? এইটো 1 ফুটত, এইটো যিটো খান্দি বুলি কওঁ আমি, সেইটো 4 ফুট এটা মানে 4 ফুটত এটা নলা খান্দিব লাগিব। পাতি নহয়, পাতি নহয়, এইটো খান্দি 4 ফুট মানে 4 ফুটত এটা নলা দিব লাগিব। সেই নলাটোত পানী হলে মানে সেই নলাটোত বাগৰি যাব। যদি পানীটো এই আদাৰ ভিতৰত যদি পানীটো জমা হয় তেতিয়া সোনকালে আদাটো গেলি যাব। পানীটো থাকিব নালাগিব আদা ভেটিটোত, বাগৰি পেলাই সেই নলাত গুচি যাব লাগিব। মানে আদা নেগেলিবৰ কাৰণে সেইটো এটা পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায়। সেইটো পদ্ধতি 1 নম্বৰ, সেইটো পদ্ধতি। এটা ধৰি লওক মই 4 পিচ আদা দিলো, 1 ফুটত দিলো, ইয়াত নলা থাকিব লাগিব, ড্ৰেইন মাৰিব লাগিব ইয়াত। ইয়াত ড্ৰেইন মাৰিব লাগিব, এই পানীটো মানে সেই ড্ৰেইনত গুচি যাব। আৰু ইয়াত দিব লাগিব আপোনাৰ নৰা খেৰ দিব লাগিব, নহলে ধান খেৰ দিব লাগিব। তেনেকে দি ৰাখি থব লাগিব। এনেকে পাতি খানিব লাগিব, পাতি খানি পেলাই ইয়াত মাটিটো অলপ দি দিব লাগে পাতলকে। আলু পাতিটো যেনেদৰে দিয়া হয় তেনেকে, চাইডে চাইডে পানী যাবৰ কাৰণে লো বনাই দিব লাগিব। ইয়াত মানে অলপ অলপ মাটি দি দিব লাগিব, মাটি দি পেলাই নৰা দি দিলে বস। নৰা বা খেৰ দিব লাগে। নৰা বা খেৰ দিছে, কিন্তু মানে দিবই লাগিব। এইটো কিন্তু পুৰা অলপ ডাঠকে দিব লাগিব। এইটো দিয়াৰ পিছত আপুনি দৰৱ কেতিয়া ব্যৱহাৰ কৰিব, যদি কিবা দৰৱ কৰিব লগা হয়? যদি আদা গছটো ওলাই যদি থুৰি পোকটো সোমাই গৈছে, মজা খোৱা পোকটো, হয়, তেতিয়া সেই আমি মুগ বুলি কয় দৰৱটো এটা, পোকৰ কাৰণে সেই মুগটো আমি স্প্ৰে কৰিব লাগিব। মানে আদাটো আপুনি দিয়াৰ পিছত মাজে মাজে চাই থাকিব লাগিব। আমি যদি আদাটো খেতি কৰো, মাজে মাজে পোক লাগিছে নেকি সেইটো চাই থাকিব লাগিব। যদি পোক লাগি থাকে তেনেহলে আমি সেই দৰৱটো দি দিব লাগিব। পোক নালাগিলে নালাগে দিব লাগিব। যেতিয়া মানে থুৰিটো সোমাই গৈছে, আদা গছত মানে সোমাই গৈছে, তেতিয়া সেই দৰৱটো দিব লাগিব। মানে আদা খেতিটো খুব কম খৰচতে কৰিব পাৰি, দৰৱ পাতিৰ বিশেষ প্ৰয়োজন নহয়। আৰু যদিহে পোক লাগে তেতিয়াহে মানে দিব পাৰি। এইটো বিলাহী লিখীয়া নহয়, ধৰি লওক সেইটো পোকটো লাগিলেহে দিব লাগে। কিন্তু অলপ চাব লাগে, গছটো যদি অলপমান পোক লিখীয়া অলপ ডেমেজ লিখীয়া হৈছে, তেতিয়া হয়তো আপুনি পোকটো মাৰি দিব পাৰে, একো নাই। কিন্তু আদাৰ হলে পোক মৰাটোহে বেমাৰটো শেষ কৰিব পাৰিব, কিন্তু বেলাইটটো শেষ কৰিব নোৱাৰে। আপুনি এতিয়া আদা যিখিনি ৰাখিছে দেখুৱালে, যথেষ্ট 50 এতিয়া কিমান কুইণ্টেলৰ ওচৰা-ওচৰি আছে আপোনাৰ বিকিব পৰাকৈ? 50 কুইণ্টেল মান হ'ব। মানে এইখিনি এতিয়া আপুনি নিজে লগাই পিনি বাকীখিনি বিক্ৰী কৰিব। আৰু এতিয়া আপুনি বিক্ৰী কৰিবৰ কাৰণে এতিয়া ৰাখিছে, যিহেতু কোনোবাই যদি বিচাৰে তেনেহলে আপুনি বিক্ৰী কৰিব আজি আমাক বিকাৰ কাৰণে। আপোনাৰ এতিয়া ফোন নম্বৰটো স্ক্ৰীণত দিব পৰা হ'ব নেকি? আপোনাৰ ফোন নম্বৰটো ইয়াত দি দিম। ধৰি লওক যদি কোনোবাই বিচাৰে তেতিয়া আপোনাক ফোন কৰি আপোনাৰ ওচৰলৈ আহিব পাৰিব। ঠিক আছে, মই তেতিয়াহ'লে ভিডিঅ'টোতে স্ক্ৰীণতে ফোন নম্বৰ দি দিম। তেতিয়া মানে আহি ফোন নম্বৰটো ইয়াৰ পৰা লৈ ভিউৱাৰ্ছসকলে ফোন কৰি আহিব পাৰে যদি কিছুমান ইচ্ছুক থাকে। ধন্যবাদ, আপুনি যথেষ্টখিনিয়ে শিকালে। আৰু ময়ো আদা খেতিৰ ওপৰত ইমান জনা নাছিলো, আপোনাৰ ওচৰলৈ আদা নিবলৈ আহি পিনি এইখিনি কথা শিকিলো। আৰু যদি কেতিয়াবা কিবা হয় ফোন কৰি আপোনাক সুধিম।